প্ৰশ্ন কৰোঁ পৃথিৱীত তিনিটা বস্তু ৰৈ নাথাকে সেই তিনিটা বস্তু তিনিটা বস্তু না বয়সটো সময় আৰু বয়স দৰা কোনি জন্মগত বিয়া তিনিটা বস্তু ৰৈ নাথাকে মানে এটাটো সময় তাৰপিছত দ্বিতীয়টো বয়সটো বুঢ়া হৈ গ'লে আপি নাপে আৰু বায়ুটো ৰৈ নাথাকে এই ঘূৰি বতাহ আজি মই গৈ আছোঁ তামোলপুৰ মোৰ বন্ধু এজনৰ বিয়া আৰু সি মোক মিতা হ'বলৈ কৈছে মিতা মানে জানে আপোনালোকে চাগে মিতা মানে সখী হ'বলৈ কৈছে বিয়াত মোক চ' মই তালৈকে এতিয়া গৈ আছোঁ আৰু আপোনালোকক ভাবিলে এটা মটৰ ব্লগে কৰি দিওঁ আজি তালৈকে যাওঁ তামোলপুৰ গৈ পোৱা নাই কেতিয়ালৈকে আজি ফাৰ্ষ্ট টাইম যাম চ' ভাবিলোঁ ব'লক তালৈ যাওঁ আৰু এটা সৰু মটৰ ব্লগ আপোনালোকে মোৰ লগত থাকিব তোমাৰ ধুনীয়া মটৰ ব্লগ এটা কৰোঁগৈ তাৰপিছত কি হয় কেনেকুৱা হয় ফাৰ্ষ্ট টাইম গৈ আছোঁ তামোলপুৰ আদাবাৰী পালোঁ আদাবাৰীৰ পৰা ব্লকটো ষাঠি আৰু মই গৈ আছোঁ ষাঠি আৰু মই এতিয়া লগত মোৰ ছাথী সদায় মোৰ লগত থাকে তাক এৰিব মন নাযায় বাৰু যেতিয়া প্ৰথম আহিছিলোঁ মানে নিজে গাড়ী লৈ আহিছিলোঁ বেছি ইফালে অহা নাযায় বা গাঁৱত গ'লে সেনেকৈ অহা যায় এতিয়া অহাতে এদিন মোৰ ভুল লাগিছিলে মোৰ মানে মই যাব লাগে গুৱাহাটীৰ ফালে মই গৈছিলোঁ চিধা সিফাললৈ গুচি গৈছিলোঁ মানে শৰাইঘাটৰ ফালে গৈছিলোঁ তাতে আকৌ গাড়ী ঘূৰাই মই ওলোটা ছাইডে অলপমান আহিছিলোঁ আহি আকৌ মই তলৰে গৈ এনেকৈ ঘূৰি কেনে অহা গৈছিলে এতিয়া দেখিছে আমাৰ সকলোৰে জানো আমাৰ অসমৰ গৌৰৱ ভূপেন হাজৰিকাদেৱৰ সমাধি ইয়াতে বনোৱা হৈছিলে জালুকবাৰীত তেওঁকতো সকলোৱে জানে আমাৰ ভূপেন হাজৰিকাদেৱৰ ভিতৰত যোনটো থাকে সেইটো লৈ গৈ আছে অটোখনত দেখা পাইছে আপোনালোকে কি বাবা ঠাণ্ডা হেৰি আৰু মই এটা এপিছড বনাম বুলি ভাবিছোঁ আমাৰ গোটেই গুৱাহাটীৰ যিমানখিনি মন্দিৰ আছে সেইখিনি গোটেইখিনি বনাম বুলি ভাবিছোঁ তাৰে এটা এপিছড বনাম হাৱাটো কম থকা নিচিনা লাগিছে গাড়ীখন কিনাৰ পৰা হাৱাটো চেক কৰা নাছিলোঁ আজি এবাৰ আহি থকাতে অলপ হেৰি লাগিছে সেইকাৰণে হাৱাটো অলপ দি লওঁ ডাবল ষ্টেপ নাই দাদা আগুৱাই দিম নে পিছুৱাই দিম এতিয়া হাৱাটো দিব লৈছোঁ এতিয়া বহুত কমিছে পামটো গাড়ীটো ডেইলি চলি আছে পামটো কমৰ কাৰণটো মই বুজি নাপালোঁ টিউবলেছ কমি যায় নেকি অলপ নিজে নিজে ৰঙীয়া ব্ৰিজৰ তলতে সোমালোঁ সোমাই কেনে আমি এতিয়া গৈ আছোঁ যাব লাগিব নেকি তামোলপুৰ ঠিক আছে আহিছোঁ দিয়ক সোমাইছোঁ আমি এতিয়া কালি ট্ৰাক কেইখনে আমাক অলপ দিগদাৰ কৰিছে বৰ্তমান ক'ৰবাত ট্ৰাক হয় BP2N A9127 লিখা আছে কি নম্বৰ বা এইটো BP2A9127 কিহৰ ৰেজিষ্ট্ৰেশ্যন বা এইটো ক'ব নোৱাৰোঁ দেই আপোনালোকে জনাবচোন কমেণ্ট কৰি লকডাউনৰ কাৰণে স্কুলবিলাক খুলিছে এইবিলাক দেখা পাইছে স্কুল ছাত্ৰ ছাত্ৰীবিলাক গৈ আছে লকডাউনৰ পিছত প্ৰথম স্কুল খুলিছে আহি নোপোৱা জেগাত আহিছোঁ আজি ফাৰ্ষ্ট টাইম তাত দিছে মানে গাড়ী চলাবলৈ সিহঁতে অশান্তি কৰি দিছে মানে গাড়ীবিলাকতে ইমান লাইন কিমান গছ কৰি আছেই আৰু কিমান আগত গৈ আছে নাজানো আৰু দেই ইমান অশান্তি দিছে গাড়ীখনে হেৰি মানুহ নাই চাগে বাপৰে বাপ ডেঞ্জাৰ ৰাস্তা ঐ দলংখন হৈ আছে পালোঁ দিয়ক এই চক দলং বনাই আছে ইয়াতে দলংখন হ'লে ৰাস্তাটো হ'ব চাগে কৃষ্ণ জয়গুৰু শংকৰ হে বৈষ্ণৱবৃন্দ
Tell me where to go, tell me where you like it. All the fame knows, but you know that you like it. I'ma get low, down in my feelings. She gon' get low, drop it down from the ceiling. I don't really know what the hell I'm feeling. All that I know is my heart, she's stealing. Where we gonna go? Off to the crib now, feeling so low, but I like it when I hang out. Yeah. Sometimes I feel so broken. That's why I stay in motion. Ain't nobody slowing me down, yeah. Ain't nobody stopping me now, yeah. Distractions help me stay safe. বন্ধুসকল মোক লগৰ এজনে বিয়াত মাতিছিলে বিয়াত মাতাই নহয় সি মোক বিয়াত সখী হ'বলৈ কৈছিলে আৰু মই সেই কাৰণে তাৰ বিয়াত গ'লো জানি আমাৰ অসমীয়া মানুহৰ বিয়াত এজন সখী লাগে আৰু সেই মোক সখী হ'বলৈ কৈছিলে চ' মই গ'লো তাৰ ঘৰ আছিলে তামোলপুৰত আৰু তামোলপুৰত যোৱাতে এটা মই মট'ব্লগ কৰিলোঁ মট'ব্লগ চবেই জানে মট'ব্লগ কৰিলোঁ এটা সৰু চাই আৰু লগতে তাৰ বিয়াৰ কিছু মুহূৰ্ত মই এই ভিডিঅ'টোত বনাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব